Welcome to today's vlog. Guys, যেহেতু আমি কালি কৈছো যে শেষ হ'ব বুলি আজি আজি শেষ হ'ব চাই থাকো শেষ হ'ব না আজি শেষে না যাম তেনেহ'লে একটা কথা ক'ব আছিল দুখ লাগে আমি ইমান ডাঙৰ ছবি আঁকিলো লাভলি নাই গমেই নাপালে সৰু সৰু শ্বেডিং পেঞ্চিলৰ আঁকাবিলাকো আপলোড দিছে আমাৰখন নেদিলে আজিৰ পৰা অলপ ভিডিঅ' কোৱালিটি ভাল পাব মোবাইল আনিব দিছোঁ আহি আছে দেখাম আপোনালোকক চাই থাকক অতি সোনকালে আহি আছে আমাৰ ভাইটি থিয় হৈ আছে ছাতি লৈছে কি খবৰ ভাল ভালে আছা মাস্কটো খুলি দিয়াচোন অলপ এইটো ভাইটি যাব কিয় কিয় ঘৰত যাবি শেষ হ'ল গাইজ কাম কৰি কেনেকুৱা লাগিছে আজি অন্তিম কাম অন্তিম হিল গাইজ এইখিনি কৰিলে কাম শেষ আজি এনেকা হেলমেট দেখিছেনে বাৰু একদম মুৰ্গীৰ মাথা নিচিনা লাগিছে মুৰ্গী আজি আৰু আমাৰ অন্তিম দিন এয়া আমাৰ লাষ্ট দেখিছে কেনেকুৱা বহুত ফূৰ্তি লাগি আছে এইটো আমি বনোৰে লিখি দিলে আমাৰ কাম শেষ আৰু গাৰ বিষ শেষ হৈ যাব আজি কাৰণ বিচাৰ বনোৱা শেষ হৈ গ'ল গাইজ যেহেতু আজি শেষ সেইকাৰণে ভিডিঅ'টো অলপ সময় হৈ গ'ল বেয়া নাপাব আগলৈকে চাই থাকিব আৰু ডাঙৰ নতুন ঠাইত যোৱা ভিডিঅ' বনাম ছাপোৰ্ট কৰিব আশা থাকিল কি কৰিব নাই আৰু সেইদিন ভাইটি লাহে পাৰিবা এই গাইজ পাৰিছে গাইজ পাৰ্টি হেল্ল' গাইজ আজি অন্তিম পৰ্যায় আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে আৰু আজি শেষ পালে আমাৰ কাম গতিকে আপোনালোকে আহিব আৰু ইয়াত ফটো উঠি যাব গাইজ আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিছোঁ ভিডিঅ' শেষ কৰা ময়ো আজি কমতো ভাই কিয় নকম ইমান দিনে একেলগে ব্লগ বনালো আজি মোক ক'ব দেখিছা না এনেকা হ'লে নহ'ব নকম আৰু আজিৰ পৰা ৰাখি দে বাই বাই যা ৰাখি দে গাইজ কোনোবা ব্লগাৰে আমাৰ ছাৰৰ বক্তব্যখিনি টিউ কৰি দিছে জানে